গাছ টেঙা নেমু পাতৰ সৈতে চিকেন লেগ পিচ মোৰ বনাই কৰি ৰেডি। এতিয়া খালি খাবলৈ লাগে। এনেকুৱা মজা গোন্ধ আহি আছে, ৰখিব পৰা নাই। হাই হেল্ল' নমস্তে, ৱেলকাম বেক টু মাই চেনেল ৰাজনাথ। আৰু মোৰ যদি ভিডিঅ'বোৰ নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাইছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু ইয়াতে আছে চিকেন লেগ পিচ 16টা, তাৰে 8টা বনাম ধুনীয়াকৈ গ্ৰেভি আৰু 8 পিচ বনাম ধুনীয়াকৈ কাবাব। আৰু এতিয়া বেছি দেৰি নকৰি ধুনীয়াকৈ মছলা পাতিখিনি যোগাৰ কৰি লওঁ আৰু লৈ কৰি ধুনীয়াকৈ বনাম। আৰু ইয়াক গাছ টেঙা আৰু নেমু পাত দি বনাই আছোঁ মই আজি। আৰু মাংসখিনি মই এনেদৰে অলপ অলপ কাটি ল'ম, কাৰণ কাটি ল'লে তেতিয়াহে ভিতৰত মছলা আৰু বা কাবাব বনাওঁতে তেতিয়া ভিতৰত তেলটো সোমাব আৰু ধুনীয়াকৈ সিজিব। আৰু যদি ভিতৰত মছলাটো নোসোমায় তেতিয়াহ'লে খাই ভাল নালাগিব। গতিকে গোটেই মাংসখিনি মই এনেকৈ অলপ অলপকৈ কাটি ল'ম, যাতে ভিতৰতটো ধুনীয়াকৈ সিজে আৰু সোৱাদটো যাতে ধুনীয়া হয়। আৰু মোৰ তেল গৰম হৈ গৈছে অলৰেডি। কেৰাহীত বনোৱা মজাটো বেলেগ আৰু প্ৰেছাৰ কুকাৰত বনোৱা মজাটো বেলেগ। আজি মই প্ৰেছাৰ কুকাৰতে বনাই আছোঁ ধুনীয়াকৈ। মাংসখিনিত দৈ গাখীৰ আৰু আদা নহৰু অলপ সানি মই ফ্ৰিজৰ ভিতৰত থৈছিলোঁ প্ৰায় আধা ঘণ্টা, আৰু এতিয়া উলিয়াই লৈ ধুনীয়াকৈ ঢালি আছোঁ। আৰু এইখিনি হৈছে মোৰ চিকেন লেগ পিচৰ গ্ৰেভি। চাওক কি সুন্দৰ হৈছে। মাংস মোৰ প্ৰায় আধা সিজি গৈছে আৰু আধা বাকী আছে। আৰু এতিয়া মই ঢালি আছোঁ লং, ইলাইচি, ডালচেনি, জালুক। ধুনীয়াকৈ গিলাচটোতে খুন্দি লৈ এতিয়া মই দিছোঁ ঢালি। আৰু ইয়াতে মই এতিয়া এড কৰিম ধুনীয়াকৈ নেমু পাত। এইখিনি হৈছে নেমু পাত। নেমু পাত দিলে ইয়াৰ সোৱাদটো আৰু ধুনীয়া হ'ব। নেমু পাতখিনি দি লৈ ধুনীয়াকৈ আপোনালোকে এটা চিটি মাৰক। তাৰপিছত চিটিটো মৰাৰ পিছত অলপ সময়ৰ পিছত ঢাকনখন খোলক, ইমান ধুনীয়া গোন্ধ ওলাব। আৰু যাক খাবলৈ মাতিব ভাত, আপোনালোকে এদিন এনেকৈ বনাই ট্ৰাই কৰি চাব। ইমান ধুনীয়া গোন্ধ ওলায় নেমু পাত দিয়াৰ পিছত, নক'ব আৰু। নাকত মোৰ গোন্ধ লাগিয়ে আছে, খাওঁ খাওঁ লাগিয়ে আছে। গতিকে প্ৰেছাৰ কুকাৰত ঢাকনখন আগতীয়াকৈ লগাই লওঁ, এটা চিটি মাৰাই লওঁ, তাৰপিছত ধুনীয়াকৈ খাবলৈ ষ্টাৰ্ট কৰিম। আৰু প্ৰেছাৰ কুকাৰত ইফালে মাংস গ্ৰেভিটো বহি আছে, এফালে তেল বহাই দিছোঁ। আৰু এইখিনি এতিয়া লেগ পিচ কাবাব বনাই আছোঁ। আৰু মোৰ প্ৰেছাৰ কুকাৰত দিয়া মাংসখিনি ৰেডি। চাওক কি ধুনীয়া হৈছে। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আপোনালোকৰো দেখি খাওঁ খাওঁ লাগিছে নাই সেইটোও ক'ব। চাওক এইখিনি মোৰ চিকেন লেগ পিচৰ গ্ৰেভি। মাংসখিনিও ধুনীয়াকৈ সিজিছে আৰু গোন্ধটো ইমান ধুনীয়া আহি আছে, দেখিছে। মজাকৈ আপোনালোকে একদিন বনাব আৰু নিজে ঘৰত বনাই খাব। হোটেলত থাকিও বেছি ভাল লাগিব খাই। চিকেন লেগ পিচৰ কাবাব খুদাই খুদাই খালে ভাল নালাগিব। আৰু এটা ধুনীয়া জুতি বনাই আছোঁ। পকা জলকীয়া কেইটামান খুন্দি ল'লোঁ, আৰু ইয়াতে 3টা নেমু লৈছোঁ। আৰু এই গোটেই 3টা নেমু ধুনীয়াকৈ মই চেপি গোটেই ৰসখিনি উলিয়াই ল'ম ইয়াতে। আৰু উলিয়াই লোৱাৰ পিছত মই ধুনীয়াকৈ অকণমান ঠাণ্ডা পানী দি ধুনীয়াকৈ ইয়াত চাটনি এটা বনাই আছোঁ মই। আৰু চেপি কৰি হৈ গ'ল। আৰু ইয়াতে দি আছোঁ এইখিনি মই ক'লা নিমখ। এইখিনি হৈছে ক'লা নিমখ। সোৱাদ অনুসৰি আপোনালোকে দিব নিজৰ সোৱাদৰ হিচাপত। গোটেইখিনি ধুনীয়াকৈ মিক্সিং কৰি অকণমান, যদি ঘৰতে ফ্ৰিজ আছে বা নাথাকিলেও কথা নাই, ঠাণ্ডা পানী অকণমান দিলেও ইয়াৰ আৰু মজা হয় সোৱাদটো। ধুনীয়াকৈ ইয়াৰ চাটনিটো ৰেডি। এতিয়া খালি কাবাবৰ জুতি ল'ব লাগে। বনাই কৰি ক্লিয়াৰ। আৰু এতিয়া টেষ্টিং কৰিব লাগে
ঘৰতে এনেদৰে খানা বনাই কৰি লওক চিকেন এফালে বা দেখাওক আৰু এইটো হৈছে চিকেন গ্ৰেভি গাছ টেঙা নেমু পাত দি বনোৱা গৈছে এই বস্তু বনাইছে এইটো হৈছে চিকেন লেগ পিচ গ্ৰেভিৰ সৈতে ভালকে কবি চাও চাইড দেখিবা তো আৰু এয়া হৈছে চিকেন লেগ পিচৰ কাবাব আৰু এইখিনি হৈছে গ্ৰেভি আৰু এই কাবাবৰ সৈতে এতিয়া ধুনীয়াকৈ ইয়াত নেমু চাটনি লগাওক আৰু জুতি লওক বাস এনেকৈ লওক এইটো কি হয় কি লাগে এইটো এনেকৈ পকা জলকীয়া আৰু নেমু ধুনীয়াকৈ চেপি কোলা নিমখ দি লওক বাৰু যি কি নহওক বনাই কৰি খালোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই